চাওকচোন গছবোৰ যৌৱনপ্ৰাপ্ত হৈ উঠিছে আৰু আমি গছবোৰৰ প্ৰেমত পৰিছোঁ আৰু সেইকাৰণে ৰাতিপুৱা টোপনিৰ পৰা উঠিয়েই খেতি পথাৰলৈকে দৌৰি আহোঁ আৰু এপৰ ৰাতিলৈকে ইয়াত কটাওঁ। যোৱা ডিচেম্বৰ মাহতে আমি আমাৰ এই কাম আৰম্ভ কৰিছিলোঁ আৰু আজি ফেব্ৰুৱাৰীৰ 20 তাৰিখ। এই সময়ছোৱাৰ ভিতৰত মাটি চহাই ময়াই বীজ ৰোপণ কৰাৰ পৰা আৰম্ভ কৰি এতিয়া আমি পানী আৰু সাৰৰ ব্যৱস্থা কৰি আছোঁ আৰু গছসমূহ লাহে লাহে বাঢ়ি আহিব লৈছে। প্ৰায় 2 মাহমান আগত মই এটা ভিডিঅ' আপোনালোকক দিছিলোঁ আৰু ভিডিঅ'টোত মই এই অঞ্চলসমূহ দেখুৱাইছিলোঁ য'ত সেই সময়ত কেৱল শুকান সোণবৰণীয়া নৰাই আৱৰি আছিল আৰু সেই সময়ত মই কৈছিলোঁ যে ইয়াত আমি সেউজ গজাবলৈ প্ৰয়াস কৰিম আৰু আপ্ৰাণ চেষ্টা চলাইছোঁ। কিছু পৰিমাণে আমি সফলো হৈ উঠিছোঁ। শেষ ফলাফল কি হয় নাজানো, কিন্তু ডিচেম্বৰৰ পৰা আজিলৈ এই কৰ্মৰ সৈতে জড়িত থাকি এক অনন্য অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই কেতিয়াও জীৱনত কৃষি কৰ্মৰ সৈতে জড়িত হোৱা নাছিলোঁ। এয়া মোৰ প্ৰথম অভিজ্ঞতা আৰু সঁচাকৈ এক অন্য মাদকতা অনুভৱ কৰিছোঁ। অভিজ্ঞতা নথকাৰ বাবে হয়তো আমি মাজে মাজে উজুতি খাবলগীয়া হৈছে অথবা যি ধৰণৰ ফলাফল পাব লাগিছিল ঠিক সেই ধৰণে ফলাফল আমি পাবলৈ সক্ষম হোৱা নাই। কিন্তু আমি ধৈৰ্য হেৰুৱা নাই, সাহস হেৰুৱা নাই। বৈদ্যুতিক মেচিন ব্যৱহাৰ কৰি আমি পানী যোগানৰ ব্যৱস্থা কৰিব চেষ্টা কৰিছোঁ। ইয়াত পানীৰ বৰ অভাৱ। প্ৰায় 6 ঠাইমানত আমি পানীৰ বাবে প্ৰয়াস চলাই অৱশেষত 2 ঠাইমানতহে আংশিকভাৱে সফল হ'বলৈ সক্ষম হৈছোঁ। এনেকুৱা এজোপা নদন বদন গছ পাবলৈ কিমান কষ্ট কৰিব লাগে এতিয়াহে বুজি উঠিছোঁ। মই নাজানো মোৰ এই কৰ্মৰ দ্বাৰা মই কিমান উপকৃত হওঁ, কিমান লাভান্বিত হওঁ, সেয়া পিছৰ কথা। কিন্তু এটা কথাত মই সুখী হৈ পৰিছোঁ যে মই এই কাম আৰম্ভ কৰাৰ পিছত আমাৰ এই কৰ্ম দেখি, আমাৰ এই কৰ্ম চাই কিছু সংখ্যক যুৱকে, নৱপ্ৰজন্মৰ কিছু সংখ্যক যুৱকে তেওঁলোকেও নতুনকৈ কৃষিৰ প্ৰতি আগ্ৰহিত হৈ পৰিছে আৰু আমাৰ গাঁৱত প্ৰায় কেইবাটা অঞ্চলতো তেওঁলোকে মাকৈ উপৰিও ৰবি শস্য তথা এৰি ধানৰ খেতি বৰ উদ্যমেৰে আৰম্ভ কৰিছে। এই সমগ্ৰ অঞ্চল এনে নৰাৰে আৱৰি আছিল আৰু এতিয়া আমি লাহে লাহে তাৰে কিছু অঞ্চল সেউজীয়া কৰি তুলিবলৈ সক্ষম হৈছোঁ। এগৰাকী মাতৃয়ে যিদৰে নিজৰ কেঁচুৱাটোক অতি যতনেৰে লালন পালন কৰে ঠিক সেইদৰে খেতিয়কসকলে প্ৰতিজোপা গছকে যত্ন সহকাৰে লালন পালন কৰিলেহে তাৰ সঠিক ফলাফল পাব পৰা যায়। আমিও কিন্তু চেষ্টাৰ ত্ৰুটি কৰা নাই। দিনটো যিমানেই দীঘল নহওক আমাৰ বাবে সময় কম হৈ পৰিছে। দেহেকেহে লাগি আছোঁ। নতুন কাম, নতুন অভিজ্ঞতা, নতুন মজা। আপোনালোকে অলপ মৰম চেনেহ দিব যাতে আমি পূৰ্ণ উদ্যমেৰে কাম কৰি থাকিব পাৰোঁ আৰু মোৰ ভিডিঅ'সমূহ যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব।